নমস্কাৰ বন্ধু বান্ধৱী সকল আহি পালেহি আপোনালোক সকলোৰে ভালনে আশা কৰিছো আপোনালোক সকলোৰে ভাল মই জিতুৱে আজি আকৌ আপোনালোকৰ বাবে কেইটামান নতুন পাজল লৈ উপস্থিত হলোহি দেখা যাওক তাৰে আপুনি কেইটা পাজলৰ শুদ্ধ উত্তৰ দিব পাৰে তেতিয়া হলে বলক সময় নষ্ট নকৰি আজিৰ ভিডিঅ'ৰ প্ৰথম পাজলটো চাওঁ তাৰ আগতে আপুনি যদি আমাৰ ভিডিঅ'বোৰ নতুনকৈ চাই আছে আমাৰ চেনেলটোক সাবস্ক্ৰাইব কৰি লওক লগতে কাষতে থকা বেল আইকনটো দবাই দিয়ক যাতে আমি নতুন ভিডিঅ' আপলোড কৰিলে আপুনি সবৰ প্ৰথমত চাব পাৰে বাৰু বলক পাজলটো চাওঁ যদি বাপেক পুতেকতকৈ 5 গুণ ডাঙৰ হয় আৰু পুতেকৰ বয়স 6 বছৰ হয় তেনেহলে কিমান বছৰৰ পাছত বাপেক পুতেকতকৈ 4 গুণ ডাঙৰ হ'ব এ 2 বছৰৰ পাছত বি 3 বছৰৰ পাছত সি 4 বছৰৰ পাছত নে ডি 5 বছৰৰ পাছত পাজলটো অলপ ভালদৰে চাওক আৰু শুদ্ধ উত্তৰটো বিচাৰি পালে আমাক কমেন্ট কৰি জনাওক বন্ধু বান্ধৱী সকল এই পাজলটোৰ শুদ্ধ উত্তৰ হল 2 বছৰৰ পাছত বলক কেনেকৈ মই বুজাই দিছো বাপেক পুতেকতকৈ 5 গুণ ডাঙৰ আৰু পুতেকৰ বয়স 6 বছৰ হ'বলৈ হলে বাপেকৰ বৰ্তমান বয়স 30 বছৰ হ'ব 2 বছৰৰ পাছত বাপেকৰ বয়স যেতিয়া 32 বছৰ হ'ব তেতিয়া পুতেকৰ বয়স 8 বছৰ হ'ব মানে বাপেকৰ বয়স পুতেকৰ বয়সৰ 4 গুণ হ'ব এতিয়াতো চাগে ধৰিব পাৰিছে কেনেকৈ 2 বছৰৰ পাছত বাপেকৰ বয়স পুতেকৰ বয়সৰ 4 গুণ হ'ব নহয় জানো বাৰু বলক পাছৰ পাজলটো চাওঁ বন্ধু বান্ধৱী সকল এটা কণী সিজাবলৈ যদি 4 মিনিট সময় লাগে তেতিয়া হলে 5টা কণী সিজাবলৈ কিমান সময় লাগিব পাজলটো অলপ ভালদৰে মাথা লগাই ভাবক আৰু শুদ্ধ উত্তৰটো বিচাৰি পালে আমাক কমেন্ট কৰি জনাওক বন্ধু বান্ধৱী সকল এই পাজলটোৰ উত্তৰ নিৰ্ভৰ কৰিব আপুনি কণী 5টা একেলগে সিজাইছে নে বেলেগে বেলেগে সিজাইছে যদি আপুনি 5টা কণী একেলগে সিজাই তেতিয়া হলে একেটা সময় লাগিব মানে 4 মিনিটেই লাগিব আৰু যদি আপুনি 5টা কণী এটা এটাকৈ সিজাই তেতিয়া হলে আপোনাৰ 20 মিনিট সময় লাগিব পিছে আপুনি কি বুলি ভাবিছিল আমাক কমেন্ট কৰি জনাব বাৰু বলক পাছৰ পাজলটো চাওঁ বন্ধু বান্ধৱী সকল পৰুৱাৰ আগত দুটা পৰুৱা পৰুৱাৰ পিছত দুটা পৰুৱা মুঠতে কেইটা পৰুৱা ক'ব পাৰিবনে মুঠতে কেইটা পৰুৱা আছে বন্ধু বান্ধৱী সকল আপুনি কি 5টা পৰুৱা ভাবি আছে নেকি যদি ভাবি আছে আপোনাৰ উত্তৰটো ভুল শুদ্ধ উত্তৰটো হল মুঠতে 3টা পৰুৱা আহক মই বুজাই দিছো পৰুৱাৰ আগত দুটা পৰুৱা পৰুৱাৰ পিছত দুটা পৰুৱা এতিয়া হৈছে নে নাই বাৰু 3টা পৰুৱা পিছে আপুনিও 3টা বুলিয়ে ভাবিছিল নে যদিহে ভাবিছিল ভিডিঅ'টোত এটা লাইক কৰি জনাই দিয়ক যে মইও 3টা বুলিয়ে ভাবিছিলো বাৰু বলক পাছৰ পাজলটো চাওঁ বন্ধু বান্ধৱী সকল এগৰাকী মহিলা 2020ত জন্ম হল আৰু 2020তে মৃত্যু হল মৃত্যুৰ সময়ত তেওঁৰ বয়স 35 বছৰ আছিল কিন্তু এইটো কেনেকৈ সম্ভৱ বন্ধু বান্ধৱী সকল 2020টো আচলতে মহিলাগৰাকীৰ ঘৰৰ নম্বৰ আছিল আপুনি যদি পাজলটো আকৌ ভালদৰে চাই তেতিয়া গম পাব মই পাজলটোত 2020ত জন্ম আৰু 2020ত মৃত্যু বুলি কৈছো 2020 চন বুলি কোৱা নাই বাৰু বলক এতিয়া কেইটামান সাথৰ চাই লওঁ চকু আছে কিন্তু দেখা নাপায় কাণ আছে কিন্তু শুনা নাপায় মুখ আছে কিন্তু ক'ব নোৱাৰে ক'ব পাৰিবনে সেইটো কি বন্ধু বান্ধৱী সকল এই সাথৰটোৰ উত্তৰ হল পুতলা বাৰু বলক পাছৰ সাথৰটো চাওঁ এনেকুৱা কি আছে যিয়ে ভৰি নোহোৱাকৈ দৌৰে আৰু কেতিয়াও ঘূৰি নাহে এই সাথৰটোৰ উত্তৰ হল সময় যিয়ে ভৰি নোহোৱাকৈ দৌৰে আৰু কেতিয়াও ঘূৰি নাহে বাৰু বলক পাছৰ সাথৰটো চাওঁ এনেকুৱা কি আছে যিটো মিঠা হোৱাৰ সত্ত্বেও বজাৰত বিক্ৰী নহয় বন্ধু বান্ধৱী সকল এই সাথৰটোৰ উত্তৰ হল আপোনাৰ কৰ্মৰ ফল যিটো মিঠা হোৱাৰ সত্ত্বেও বজাৰত বিক্ৰী নহয় বাৰু বলক এতিয়া আপোনালোকৰ বিশেষ বুদ্ধিৰ পাজলটো চাওঁ
বন্ধু বান্ধৱীসকল, আপোনালোকৰ সন্মুখত দুগৰাকী মহিলা দুফালে খোজকাঢ়ি গৈ থকা দেখা পাইছে। তাৰে এগৰাকীয়ে হেডফোন লগাই গান শুনি গৈ আছে আৰু এগৰাকীয়ে মোবাইলত হোৱাটছএপত চাটিং কৰি গৈ আছে। তাৰে এগৰাকীৰ ওপৰত এখন টেবুল পৰিবলৈ ধৰিছে আৰু এগৰাকীৰ ওপৰত এজন কাম কৰা মানুহ পৰিবলৈ ধৰিছে। এতিয়া প্ৰশ্ন হ'ল, এই দুয়োগৰাকী মহিলাৰ ভিতৰত ইয়াৰে কোনগৰাকী মৰিব? পৰিস্থিতিটো অলপ ভালদৰে চাওক আৰু শুদ্ধ উত্তৰটো বিচাৰি পালে আমাক কমেণ্ট কৰি জনাওক। বন্ধু বান্ধৱীসকল, মোৰ মতে ইয়াত এই মহিলাগৰাকী মৰিব, মানে টেবুল পৰা মহিলাগৰাকী মৰিব। কিয়নো মহিলাগৰাকীয়ে হেডফোন লগাই গৈ থকাৰ বাবে ওপৰৰ পৰা টেবুলখন পৰাটো একেবাৰেই নুশুনিব আৰু টেবুলখন আহি মূৰত পৰাৰ লগে লগে মহিলাগৰাকীৰ মৃত্যু হ'ব। আৰু আনফালৰ মহিলাগৰাকীৰ ওপৰত মানুহজন পৰাৰ সময়ত মানুহজন ওপৰৰ পৰা পৰাৰ বাবে চিঞৰ বাখৰ কৰিব আৰু চিঞৰ বাখৰ শুনিলে সেই মহিলাগৰাকীয়ে তাৰ পৰা বাচি আঁতৰি আহিব পাৰিব। পিছে আপোনাৰ মতে কোনগৰাকী মৰিব? আমাক কমেণ্ট কৰি জনাব। বাৰু বলক এতিয়া আপোনালোকৰ বাবে থকা সাঁথৰটো চাওঁ। বন্ধু বান্ধৱীসকল, এনেকুৱা কি বস্তু আছে যিটো আপোনাৰ হয় কিন্তু আপোনাতকৈ বেছি বেলেগেহে ব্যৱহাৰ কৰে? সাঁথৰটো অলপ ভালদৰে ভাবক আৰু শুদ্ধ উত্তৰটো পালে আমাক কমেণ্ট কৰি জনাওক। আপুনি যদি শুদ্ধ উত্তৰ দিলে আগন্তুক আমাৰ নতুন ভিডিঅ'টোত আপোনাৰ নামটো উল্লেখ হ'ব পাৰে। যোৱা ভিডিঅ'ত আপোনালোকক সোধা হৈছিল এই ছবিখনত কি ভুল আছে, আৰু শুদ্ধ উত্তৰটো হ'ল ইয়াত থকা পুৰুষ আৰু মহিলাগৰাকীয়ে দুয়োখন ভৰিতে বেলেগ বেলেগ ৰঙৰ জোতা পিন্ধিছে। এই পাজলটোৰ শুদ্ধ উত্তৰ বহুতো বন্ধু বান্ধৱীয়ে আমাক কমেণ্ট কৰিছিল। তাৰে প্ৰথমতে শুদ্ধ উত্তৰ দিয়া 10জন আৰু ৰেণ্ডম কমেণ্ট পিকাৰ দি বাছনি কৰি ওলোৱা 5জনৰ নাম ক্ৰমে ঋষিকেশ শৰ্মা, জাহিদ গেমিং, বিপুল বিশ্বাস, দীপম বৰা, মুন্মী ৰাজকুমাৰী, তুষাৰ কাশ্যপ, দীপিকা দাস, অভিৰক ষ্টাৰ, বিকি মন্তা, পম্পী ভূঞা, ৰক্তিম দাস, বিকাশ যাদৱ, দীপ্তি বৈশ্য, ৰিহান টেকন'লজি ষ্ট'ৰ আৰু ৰিজুমণি বৰা।